Hello, my dear friends. আজি আমি পোনপ্ৰথম এক্সেল এক্সেলৰ পৰা ডাটা এন্ট্ৰি কেনেকৈ কৰে অৰ্থাৎ ডাটা এন্ট্ৰিটো বহুত ইম্পৰ্টেণ্ট বস্তু। ডাটা এন্ট্ৰি শিকিলে আমি যিকোনো জেগাত জব পাবলৈ সক্ষম হ'ম। চ' আজিৰ পৰা আমি ক্লাছত ডাটা এন্ট্ৰি শিকিম। ডাটা এন্ট্ৰিটো কেনেকৈ মানে ডাটাবিলাক এন্ট্ৰি কৰিব পাৰি এক্সেলত। তো প্ৰথমতে আমি যাব লাগিব এক্সেল। আমি এক্সেলত ক্লিক কৰি এক্সেল ওলাম। আমি এটা এক্সেল ওলাই ল'ম। এক্সেল ওলোৱাৰ পিছত আমি এক্সেলটো ওলাই লৈছোঁ। ওলোৱাৰ পিছত পোনপ্ৰথমে আমি কি কৰিব লাগিব, ইয়াতে এটা হেডিং বনাই ল'ম। আমি কি কৰিম ইয়াতে ডাটা এন্ট্ৰি অৰ্থাৎ কোম্পানী প্ৰডাক্ট এন্ট্ৰি। প্ৰথমতে আমি ইনচাৰ্টত যাম, ইনচাৰ্টত যাই ইয়াতে ৱৰ্ডত ল'ম, ৱৰ্ডৰ পৰা আমি ল'ম, ইয়াতে আমি লিখিম কোম্পানী ডাটা এন্ট্ৰি। ডাটা এন্ট্ৰি আমি ল'লো, কোম্পানী ডাটা এন্ট্ৰিটো ইয়াতে বহাম। প্ৰথমৰ কাৰণে কি বনাব লাগিব, আমি বনাম হেডিং। হেডিঙত কি কি থাকিব ইয়াতে, আমি ল'ম চিৰিয়েল নাম্বাৰ, এছআৰ নাম্বাৰ, চিৰিয়েল নাম্বাৰ, তাৰপিছত থাকিব ইয়াৰ, মান্থ, কোম্পানী নেম, প্ৰডাক্ট নেম, আৰু থাকিব ইয়াতে ইউনিট। আমি ইয়াতে কোম্পানীটো অলপ ডাউন কৰি লওঁ, ইয়াতে প্ৰডাক্টটো অলপ ডাউন কৰি লওঁ, তাৰপিছত আমি যাব লাগিব ইউনিট। ইয়াতে আমি চিৰিয়েল নাম্বাৰ দিব লাগিব, চিৰিয়েল নাম্বাৰ দিলোঁ 1 2 3 4 5, এনেকৈ আমি 10লৈকে দিব পাৰি। মই 5লৈকে দিলোঁ ইয়াতে। তাৰপিছত আহিব ইয়াৰ। ইয়াৰ মানে কিমান বছৰৰ, আমি 2024ত ডাটা এন্ট্ৰি কৰিম, 2024। ইয়াতে 2014 2014 এনেকৈ অটো ফিল কৰে, এনেকৈ অটো ফিল কৰি দিলে ইয়াৰটো গোটেইখিনি আহি যায়। ইয়াৰটো আমি অলপ সৰু কৰি দিওঁ। তাৰপিছত মান্থটো আহিল, মান্থ আমি 1 জানুৱাৰী, 1 জানুৱাৰী, 2 জানুৱাৰী, 3 জানুৱাৰী, again 3 জানুৱাৰী, এনেকৈ আমি মান্থ লিখি দিলোঁ। ইয়াতে আমি কোম্পানী দিব লাগিব, কোম্পানী যেনেকুৱা ধৰা ASP আমি কোম্পানী দিলোঁ এটা, তাৰপিছত ভিভ' কোম্পানী দিলোঁ, তাৰপিছত আমাৰ চেমচাং, আকৌ ASP, আকৌ আমি দিলোঁ ভিভ', এনেকৈ। এতিয়া প্ৰডাক্ট নেম লিখিম, প্ৰডাক্ট মানে ASP, ছাপ'জ ASP আমি কিহৰ, ASP আমি মনিটৰ, ASP মনিটৰ। ইয়াতে ইউনিট থাকিল কেইটা, ছাপ'জ 10টা। এনেকৈ আমি ভিভ' মোবাইল, ভিভ' F7, ভিভ' F7 10টা। তাৰপিছত ইয়াতে চেমচাং দিব পাৰি আমি, চেমচাং প্ৰ', ইয়াতে দিম 5টা। তাৰপিছত আমি ইয়াতে দিম HP, ইয়াতে আছে HP মনিটৰ 2টা। এটা একটা দিলে আমি ভিভ' 5টা। এনেকে আমি কি কৰিব লাগিব, প্ৰথমতে আমি কি কৰিব লাগিব, হিডিংটো অলপ আমি এনেকে হাইলাইট কালাৰ কৰি দিওঁ, ইয়াতে ইয়েলো কালাৰ কৰি দিলোঁ। তাৰপিছত আমি গোটেইখিনি এনেকে চিলেক্ট কৰিম, চিলেক্ট কৰি আমি যাব লাগিব বটম বৰ্ডাৰ, অৰ্থাৎ ইয়াতে বৰ্ডাৰ অপশ্যন আছে, অল বৰ্ডাৰ কৰি দিলোঁ, অল বৰ্ডাৰ কৰি দিয়াৰ পিছত এইটো অল বৰ্ডাৰ হৈ গ'ল। তেনেকে আমি কি কৰিব লাগে, এটা কোম্পানী ক্ৰিয়েট কৰিব লাগে। কোম্পানীৰ ডাটাবিলাক এন্ট্ৰি কৰিবৰ কাৰণে এনেকে ইউজ কৰিছোঁ। আজি ভিডিঅ' কেনেকে লাগিল তোমালোকে নিশ্চয় কমেণ্ট কৰি জনাবা। ভিডিঅ' ভাল লাগিলে সাবস্ক্ৰাইব কৰিবা।